Hi friends, previous video যোনটো মই মেকআপ ভিডিও শেয়াৰ কৰিছিলো তাতে মই এটো হেয়াৰ ষ্টাইল বনাইছিলো মিডল পাৰ্টিশন কৰি দুইফালে টুইষ্ট কৰি দুটা ক্লিপ মাৰি দিলো এনা মোৰ চুলিখিনি অলপ বেছি অইলি আছিল দুদিন তিনদিন নধুলে মোৰ অইলি হৈ যায় পটককে আপোনালোকৰ চুলিত এটো হেয়াৰ ষ্টাইল আৰু ধুনিয়া লাগিব তাৰ পাছত ক্লিপ মাৰি ওপৰৰ চুলিখিনি মই অলপ টানি দিলো যাতে ভলিউমিনাস অলপ লাগে তাৰ পিছত ৰবৰ এডাল দি পিছফালে মই পনিটেল এটা বনালো পনিটেলটো এটা খোপা বান্ধি দিলো খোপা বান্ধিব নাজানিলে আপোনালোকে পকাই ইউপিন মাৰিলে হ'ল তাৰ পাছত মই বজাৰৰ পৰা এটা খোপা আনিছিলো এইটো ইলাষ্টিক থকা এটা খোপা এই চুলিখিনিৰ ওপৰত ইলাষ্টিকটো সোমাই দিব লাগিব তাৰ পাছত ইউপিন মাৰি দিলো তাৰ পিছত অলমোস্ট মোৰ কমপ্লিটে হ'ল তাৰ পিছত মোৰ বজাৰৰ পৰা আনি দিছিল বিহুৰ দিনা এটো ফুল হাজবেণ্ডে ফেন্সিৰ পৰা আনিছিলে বিৰাট মোৰ হেনা ভাল লাগিছিল ফুলটো তাৰ পাছত ইউপিন মাৰি মই ফুলটো লগাই দিলো তাৰ পিছত দুইফালে চুলি অলপ উলাই দিলো